নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই দেখাম সহজ পদ্ধতিৰে মাটিৰ জোখ মাখ কেনেকৈ কৰে। দেৰি নকৰোঁ, বলক আৰম্ভ। তো বন্ধুসকল, মাটিৰ হিচাপ জানিবলৈ হ'লে প্ৰথম আপোনালোকে জানিব লাগিব 1 হৈ গ'ল লেচা, 2 হৈ গ'ল কঠা, 3 হৈ গ'ল বিঘা। তো প্ৰথমে আপোনালোকে জানিব লাগিব 1 লেচা মাটিত কিমান থাকে। তো সেইটো জানিব লাগিব, তেতিয়া ভালকৈ মাটিৰ হিচাপ উলিয়াব পাৰিব। তো 1 লেচা মাটিত থাকে 144 বৰ্গ ফুট আৰু 1 কঠা মাটিত থাকে 20 লেচা বা 2880 বৰ্গ ফুট। ঠিক তেনেকৈ 1 বিঘা মাটিত থাকে 1 বিঘা মাটিত থাকে 100 লেচা বা 14,400 বৰ্গ ফুট। এতিয়া 1 লেচা মাটিত 144 বৰ্গ ফুট কেনেকৈ উলিয়াব আপোনালোকক মই দেখাই আছোঁ। ধৰি লওক এই টুকুৰা মাটি, সমান মাটি, এইফালে আছে 12 ফুট, এইফালে আছে 12 ফুট, এইফালেও আছে 12 ফুট আৰু ইফালেও আছে 12 ফুট, মানে চাৰিওফালে আছে 12 ফুট 12 ফুট। তো বৰ্গ ফুট উলিয়াবলৈ জনা সকলোৱে চাগে জানে কেনেকৈ উলিয়ায়। 12 পূৰণ 12 144 বৰ্গ ফুট। বা আপোনালোকে এতিয়া 1 কঠা মাটিত 20 লেচাত কেনেকৈ 2880 হ'ল তেতিয়া গম পাইছে। তো 1 বিঘা মাটিত থাকে 100 লেচা বা 14,400 বৰ্গ ফুট। ঠিক তেনেকৈ একৰটো হয়তো কিছুমানে শুনিছেহে, কিন্তু 1 একৰ মাটি বা 2 একৰ মাটি কয়। কিমান থাকে 1 একৰত বা একৰ কি বস্তু আপোনালোকক দেখাই আছোঁ মই। 1 একৰ মাটিত থাকে আপোনাৰ 3 বিঘা 2.5 লেচা মাটি। তো 3 বিঘা 2.5 লেচা মাটিৰে হয় 1 একৰ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।